मेसें बोथोर जोबनायनि उनाव उदां बोथोर सफैबाय। थाइजौ बिबार मावलिबाय, खान्थाल मुसिबाय, दाउ खौवौनि गाबनायजों गोदान बोसोर बैसागुआ सफैबाय। गोदान बोसोर बैसागु बरायनो आसामनि खना खनला बयबो थियारि। मख'नो गोनां बाथ्रानि गोदान बोसोर बैसागुखौ रंजा खुसियै बरायनाय थांखिजों आसामनि दाब दाब जायगायाव बिहु मोसानाय, ढोल फेम्फा दामनाय बायदि फोरोंथाय मावबादा हाबाफारि लाबोदों। बेबादिनो तामुलपुर जिल्ला सिंनि गान्धीबारिनि श्रीमन्त शंकरदेव संघनि लांगोनायाव गान्धीबारि आन्चलिक आसुनि बानजायनायाव 10 साननि हाबाफारिजों बानजायनाय बिहु मोसानाय आरो ढोल फेम्फा दामनाय मावबादाया दिनै जोब्बाय। गान्धीबारि आन्चलिक आसुनि बानजायनायाव जानाय 10 साननि बिहु मोसानाय मावबादायाव दीक्षिता पाटवारी, कंकना दास, शंकर दास, पंकज नाथ आरो भार्गव दासमोना फोरोंगिरि महरै बाहागो लादोंमोन। হয় নমস্কাৰ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত বহুতো প্ৰশিক্ষাৰ্থীয়ে বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সকলোৱে ওলাই আহিছে। এনেধৰণে যাতে আগলৈও তেখেতসকলে এনেধৰণে ওলাই আহে নাচিবলৈ। আমাৰ বিহুটো কি জানে, বিহু হৈছে আমাৰ এটা আৱেগ। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে হওক, শিক্ষাৰ্থীয়ে ইয়ালৈ ওলাই আহিছে এনেধৰণে আগলৈও যাতে তেখেতসকলে আমাৰ বিহুটিক এনেধৰণে নাচিবলৈ ওলাই আহে। আমাৰ ইয়াতে বহুতো প্ৰশিক্ষাৰ্থীয়ে বাপতি সাহোন বিহুটিক আদৰিবলৈ ওলাই আহিছে। এনেধৰণে যাতে তেওঁলোকে আগলৈও এনেকৈ ওলাই আহে তাৰে অনুৰোধ জনাম। লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়ালৈ অহাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, অনুভৱটো বহুত ধুনীয়া। এনেধৰণৰ অনুষ্ঠান তেখেতসকলে আমাৰ গাঁৱৰ অঞ্চললৈ আগবঢ়াই দিয়াৰ বাবে, কাৰণ বহুতেই এইখিনি সুবিধা নাপায় আচলতে শিকিবলৈ। যিমানখিনি পাৰোঁ আমি শিকাবলৈ চেষ্টা কৰিছোঁ। আমিও ইমান অভিজ্ঞ নহয় যদিও যিখিনি আমি শিকিছোঁ তেওঁলোকক সেইখিনিয়ে দিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি তেখেতসকলক শিকাবলৈ শাখা ছাত্ৰ সন্থাই বিগত বৰ্ষৰ দৰে এইবেলিও আমি যি বিহু নাচ কৰ্মশালা আমি 10 দিনীয়া কাৰ্যসূচীৰে আমি ইয়াত আমাৰ অঞ্চলৰ কণ কণ মাইনাসকলক লৈ অভিজ্ঞ বিহু ঢুলীয়াৰ দ্বাৰা আমি এই গান্ধীবাৰী শাখা ছাত্ৰ সন্থাই বিহু নাচ কৰ্মশালাৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ অঞ্চলৰ কণ কণ মাইনাসকলক যি বিহুৰ প্ৰতি আগ্ৰহী কৰাৰ আমাৰ এই প্ৰয়াস, যাতে আমি মাইনাসকলক শিকাব পাৰোঁ বিহু কেনেদৰে নাচিব পাৰি, তাক লৈ আমি এই বিহু নাচ কৰ্মশালাটি আয়োজন কৰিছোঁ। আমাৰ সমগ্ৰ অসমতে এনেধৰণৰ কাৰ্যসূচী বিভিন্ন শাখা পৰ্যায়ত, আঞ্চলিক পৰ্যায়ত, জিলা পৰ্যায়ত, বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচী বিহুৰ সম্পৰ্কে আমি আয়োজন কৰি আহিছোঁ। তাৰ লগতে আমি এই গান্ধীবাৰী শাখা ছাত্ৰ সন্থায়ো আয়োজন কৰিছোঁ। এই গান্ধীবাৰী শাখা ছাত্ৰ সন্থাত প্ৰায় 150 গৰাকী প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে আৰু 5 গৰাকী প্ৰশিক্ষক আমি ইয়াত আমন্ত্ৰিত কৰি আনি যি বিহু নাচ কৰ্মশালা তাক প্ৰশিক্ষণ দিয়াৰ কাৰণে হাতত লৈছোঁ।